নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভগ্নাংশৰ পূৰণ কেনেদৰে কৰিব লাগে তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব। লগতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি আমাক সহায় আগবঢ়াব। আমি প্ৰথমটো অংকলৈ আহিছোঁ। অংকটো লৈছোঁ 2 × 3/2। প্ৰথমতে পাইছোঁ আমি 2 আৰু তাৰপিছত পাইছোঁ 3/2। 3/2 এটা ভগ্নাংশ হৈ আছে। এই 2টোকো আমি কি কৰিম, এটা ভগ্নাংশলৈ লৈ যাম। আমি 2ক কেনেদৰে লিখিব পাৰোঁ? ভগ্নাংশত লিখিলে 2/1 বুলি লিখিব পাৰোঁ, কাৰণ প্ৰতিটো সংখ্যাৰ তলতে এটা 1 থাকে। ইনটু 3/2। এতিয়া আমি এই 2 আৰু 3 কি হৈছে, ওপৰত আছে, আৰু 1 আৰু 2 কি হৈছে, তলত আছে। গতিকে এই 2 আৰু ওপৰৰ এইটো কাটি দিব পাৰোঁ। কাটি দিলে ওপৰত কি পাম? আমি 3 পাম আৰু তলত কি পাম? 1 পাম। গতিকে এনচাৰটো কি হৈ যাব? 3 হৈ যাব। 1এৰে 3 হৈ যাব। আমি দ্বিতীয়টো অংকলৈ গৈছোঁ। অংকটো লৈছোঁ আমি 3 × 4/6। আগৰটোৰ দৰেকে আমি লিখিছোঁ 3 ভগ্নাংশলৈ লৈ গৈছোঁ। আমি 3 কি লিখিছোঁ? 1 লিখিছোঁ। ইনটু 4/6। এতিয়া 3 আৰু 4 ক'ত আছে? ওপৰত আছে। আৰু 1 আৰু 6 ক'ত আছে? তলত আছে। আমি ওপৰৰ 3টোৰে তলৰ 6টোক আমি কাটি দিব পাৰিম। 3ৰে 6ক কেইবাৰ যাব? 2 বাৰ যাব। এইবাৰ আমি কি কৰিব পাৰোঁ? তলত আমি কি পালোঁ? এইটো 2 পালোঁ, আৰু ওপৰত এইটো কি আছে? 4 আছে। 2ৰে 4ক আমি কেইবাৰ কাটি দিব পাৰোঁ? 2 বাৰ যাব। গতিকে আমি এনচাৰটো কি পাম? ওপৰত আমি কি পাই আছোঁ? এইটো 2 পাই আছোঁ, আৰু তলত কি পাইছোঁ? এইটো 1 পাইছোঁ। গতিকে ইয়াৰ এনচাৰটো কি হৈ যাব? 2 হৈ যাব। মানে 1এৰে 2 বাৰ যাব। 3 নং অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ 2/3 × 9/4। এই অংকটোত আমি চাওঁ, ওপৰত আমি কি কি পাই আছোঁ? 2 × 9, আৰু তলত আমি কি পাইছোঁ? 3 × 4। ওপৰৰ 2ৰে তলৰ 4টোক কেইবাৰ যাব? 2 বাৰ যাব। আৰু তলৰ 3টোৰে ওপৰৰ 9টোক কেইবাৰ যাব? 3 বাৰ যাব। গতিকে এনচাৰটো আমি ওপৰত কিমান পাম? 3 পাম, আৰু তলত কি পাম? এইটো 2 পাম। গতিকে এইটো অতি সহজ, সকলোৱে নিশ্চয় বুজি পাব। আমি 4 নং অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 5/2 × 10/5 × 1/5। আমি প্ৰথমতে ওপৰৰখিনি লৈছোঁ। ওপৰৰখিনি কিমান আছে? 5 আছে, × 10 আৰু × 1। আৰু তলত আমি কি পাইছোঁ? 2 × 5 × এইটো 5। এতিয়া এই তলৰ 5টোৰে এই 5টোক কাটি দিলোঁ আমি। তাৰপিছত আমি এই 5এৰে 10ক কাটি দিব পাৰোঁ, 2 বাৰ যাব। এতিয়া বাকী থাকিব এইটো, তলত 2 আছে এইটো, আৰু ওপৰত এইটো 2 আছে। মানে গোটেইখিনি কি হৈ গ'ল? কটাকটি গুচি গ'ল। গতিকে এনচাৰটো কি হ'ব? 1 হৈ যাব। আমি 5 নম্বৰ অংকটোলৈ আহিছোঁ। এই অংকটো লৈছোঁ আমি 2/3 × 3/2 × 4/5 × 5/7। এতিয়া আমি ওপৰৰ কেইটা কি কৰিম? ফাৰ্ষ্ট পূৰণ কৰি দিম। 2 × এইটো 3 × এইটো আছে এইটো 4, আৰু এইটো আছে 5। আৰু তলৰ কেইটা আমি এবাৰ পূৰণ কৰি দিম। 3 × এইটো 2, এইটো 5, আৰু এইটো 7। এতিয়া আমি লব আৰু হৰ আমি কটাকটি কৰিম। তলত এইটো হৰ 5 আছে, আৰু ওপৰত এইটো লব 5 আছে। গতিকে এই দুটা কি হ'ব? কটাকটি গুচি যাব। এইবাৰ আমি এই হৰ পাইছোঁ 2, আৰু লব পাইছোঁ এইটো 2। গতিকে এই দুটা আমাৰ কটাকটি গুচি গ'ল। এইবাৰ আমি পাইছোঁ আকৌ এইটো তলত 3, আৰু ওপৰত এইটো কি পাইছোঁ? 3। গতিকে এই দুটাও কি হ'ল? কটাকটি গুচি গ'ল। এতিয়া ওপৰত থাকিল কিমান? 4 থাকিল, আৰু তলত আমি কিমান পাইছোঁ? এইটো 7। গতিকে এইটোৱে ইয়াৰ এনচাৰ হ'ব।